হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত মই আপোনালোকক ৰেংগনি টিভিত বহুত বেছি জনপ্ৰিয় হৈ পৰা ৰাধা ধাৰাবাহিকখনত পুলিচগৰাকীৰ চৰিত্ৰটিত অভিনয় কৰা অভিনেত্ৰীগৰাকীনো প্ৰকৃততে কোন হয়, তেওঁ কেনেকৈ চিৰিয়েলত আহিলে, তেওঁৰ শিক্ষাগত অৰ্হতা কিমান, তেওঁ কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে, এই গোটেইখিনি তথ্য আপোনালোকক এই ভিডিঅ'টিত জনাবলৈ চেষ্টা কৰিম। সেইবাবে ভিডিঅ'টি অকণমানো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে শেষত এটা কমেণ্ট কৰি আমাক জনাবলৈ কিন্তু একেবাৰেই নাপাহৰিব। ৰাধা ধাৰাবাহিকখনত পুলিচগৰাকীৰ চৰিত্ৰটিত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ ৰিয়েল নামটো হৈছে বাবলি বৰা। বাবলি বৰাৰ ঘৰ হৈছে নগাঁৱৰ কামপুৰত আৰু বৰ্তমান তেওঁ কৰ্মসূত্ৰে গুৱাহাটীতেই থাকে। তেওঁৰ বাৰ্থডে হৈছে 5 জানুৱাৰীত। বাবলি বৰাৰ নিকনেমটো হৈছে মাইনা। বাবলি বৰাৰ পৰিয়ালত বৰ্তমান মাক আৰু তেওঁ থাকে আৰু তেখেতৰ 4গৰাকী বায়েক আছিল যিসকলক বৰ্তমান বিয়া দিয়া হৈছে। তেওঁৰ দেউতাকৰ নামটো আছিল স্বৰ্গীয় গিৰীন্দ্ৰ বৰা আৰু মাকৰ নামটো হৈছে সৰুমাই বৰা। এতিয়া আহকচোন জানো বাবলি বৰাৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে। গতিকে বাবলি বৰাই স্কুলীয়া শিক্ষা কামপুৰৰ পৰাই আৰম্ভণি কৰিছিল আৰু শেষত তেওঁ ডিগ্ৰী কমপ্লিট কৰে চিটি কলেজ গুৱাহাটীৰ 6 মাইলৰ পৰা। এতিয়া আহকচোন তেওঁৰ এক্টিং কেৰিয়াৰৰ বিষয়ে জানো। তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল প্ৰথমতে ৰবীন্দ্ৰ ভৱনত এখন ড্ৰামা কৰি। সেইখনেই তেওঁ জীৱনৰ প্ৰথম অভিনয় আছিল। তাৰ পাছত তেওঁ অভিনয় কৰা প্ৰথমখন অসমীয়া ধাৰাবাহিক হৈছে ৰুণজুণ, যিখন ৰং টিভিত সম্প্ৰচাৰিত হৈছিল। তাৰ উপৰিও বাবলি বৰাই অভিনয় কৰা জনপ্ৰিয় ধাৰাবাহিকসমূহ হৈছে আকাশৰ ঠিকনা বিচাৰি, এমুঠি আকাশ, প্ৰেমানন্দা, অহল্যা, নুপুৰ, বৃন্দাবন আৰু বৰ্তমান সময়ত ৰেংগনি টিভিত ৰাধা ধাৰাবাহিকখনত তেওঁ পুলিচগৰাকীৰ চৰিত্ৰটিত অভিনয় কৰি আছে। আপোনালোকৰ কোনে কোনে বাৰু বাবলি বৰাৰ এইকেইখন ধাৰাবাহিক চাইছিলে আৰু কোনখন ধাৰাবাহিকত বাবলি বৰাৰ অভিনয় চাই আটাইতকৈ বেছি ভাল পাইছিলে সেয়া মোক কমেণ্ট কৰি জনাবচোন। আৰু দেখা যায় যে তেওঁৰ প্ৰত্যেকখন চিৰিয়েলতেই কেৰেক্টাৰটো নিগেটিভ হয়, যদিও তেওঁ খুব সুন্দৰ অভিনয় কৰি কেৰেক্টাৰটোত সোমাই পৰে। আৰু মই যদি মোৰ নিজৰ কথা ক'বলৈ যাওঁ তেনেহ'লে বাবলি বৰাৰ অভিনয় চাই মোৰ খুব বেছি ভাল লাগে আৰু বৰ্তমান ৰাধা ধাৰাবাহিকখনতো তেখেতৰ অভিনয় সঁচাকৈয়ে খুব ভাল হৈছে। গতিকে আপোনালোকে আপোনালোকৰ মতামতসমূহ তলত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টি চাই ভাল পালে, ৰাধা ধাৰাবাহিকখনো যদি চাই ভাল পায়, তেনেহ'লে ৰাধা ধাৰাবাহিকখনৰ নামত আমাৰ ভিডিঅ'টিত এটা লাইক কৰি দিব। আৰু আগলৈও অসমীয়া ধাৰাবাহিকসমূহৰ প্ৰমোসমূহৰ উপৰিও অভিনেতা অভিনেত্ৰীসকলৰ বায়োগ্ৰাফি যদি জানি থাকিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটি প্ৰেছ কৰি ৰাখক। থেংক